নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আছামিজ জিকে ইউটিউব চেনেলত। বন্ধুসকল, আপোনালোকৰ বাবে আজি লৈ আহিছোঁ 10টা আচৰিত ধৰণৰ প্ৰশ্ন আৰু উত্তৰ। গতিকে দেৰি নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো আহক। 1 নম্বৰ প্ৰশ্নটো হৈছে, কিতাপৰ প্ৰথম আৰু শেষত থকা খালী পাতখিলাক কি বোলে? শুদ্ধ উত্তৰটি হৈছে কিতাপৰ প্ৰথম আৰু শেষত থকা পাতখিলাক উড়ন্ত পাত বোলে। 2 নম্বৰ প্ৰশ্নটি হৈছে, ইংৰাজী কোনটো শব্দ প্ৰথমৰ পৰা আৰু শেষৰ পৰা পঢ়িলে একে থাকে? শুদ্ধ উত্তৰটি হৈছে মালায়ালম। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি আৰু কিবা জানে তেনেহ'লে কমেণ্ট কৰি জনাব। 3 নম্বৰ প্ৰশ্নটি হৈছে, অসমত কোন জনগোষ্ঠীয়ে প্ৰথম ধান খেতি কৰিছিল? শুদ্ধ উত্তৰটি হৈছে বড়োসকলে। 4 নম্বৰ প্ৰশ্নটি হৈছে, কি জীৱ এবাৰ খোৱাৰ পিছত আৰু কেতিয়াও সাৰ নাপায়? শুদ্ধ উত্তৰটি হ'ব পৰুৱা। হয় বন্ধুসকল, পৰুৱা এবাৰ খোৱাৰ পাছত আৰু সাৰ নাপায়। 5 নম্বৰ প্ৰশ্নটি হৈছে, ভাৰতৰ কোনজন নাগৰিকক কোনেও গ্ৰেপ্তাৰ কৰিব নোৱাৰে? শুদ্ধ উত্তৰটি হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনেও গ্ৰেপ্তাৰ কৰিব নোৱাৰে। 6 নম্বৰ প্ৰশ্নটি হৈছে, মানুহৰ শৰীৰত কোনটো অংগত হাড় নাই? শুদ্ধ উত্তৰটি হৈছে জীৱত। 7 নম্বৰ প্ৰশ্নটি হৈছে, পৃথিৱীৰ সকলোতকৈ ধুনীয়া জন্তুবিধৰ নাম কি? শুদ্ধ উত্তৰটি হৈছে হোৱাইট বেংগল টাইগাৰ। 8 নম্বৰ প্ৰশ্নটি হৈছে, উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত? শুদ্ধ উত্তৰটি হৈছে উমানন্দ মন্দিৰ ভস্মাচল পাহাৰত অৱস্থিত। 9 নম্বৰ প্ৰশ্নটি হ'ল, কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি? শুদ্ধ উত্তৰটি হ'ব কামাখ্যা মন্দিৰৰ সন্মুখত থকা পুখুৰীটোৰ নাম হ'ল সৌভাগ্য কুণ্ড। 10 নম্বৰ তথা অন্তিম প্ৰশ্নটি হ'ল, সৰস্বতী দেৱীক অন্য কি নামেৰে জনা যায়? শুদ্ধ উত্তৰটি হৈছে সৰস্বতী দেৱীক ত্ৰিবেদী, গায়ত্ৰী, শাৰদী, সাবিত্ৰী, বাৰ্মণী, বাৰদী, বাণী, বসুদেৱী আদি নামেৰে জনা যায়।